পাৰখোৱাত আছাৰ ডকমকা আঞ্চলিকৰ গুৰুত্বপূৰ্ণ সাধাৰণ সভা আছাৰ বিভাজিত গোটক কঠোৰ ভাষাৰে সকিয়নি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ডকমকা আঞ্চলিক সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সাধাৰণ সভা পাৰখোৱাৰ স্বাস্থ্য বিভাগৰ পৰিদৰ্শন বাংলোত ডকমকা আঞ্চলিক সমিতিৰ সভাপতি জয়দীপ সোৰেনৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰবুল ভূমিজ, কাৰ্বি আলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাকেশ কুজুৰ, জিলা সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌৰ, ডকমকা আঞ্চলিকৰ সাধাৰণ সম্পাদক সুখিৰাম সাহু, প্ৰাক্তন সভাপতি ইৰনুছ মিণ্ট, ছাত্ৰনেতা ৰঞ্জু পানিকা, মেনালুছ মিণ্ট, ৰাহুল সিং গৌৰ, বিশ্বজিৎ গৌৰকে আদি কৰি ডকমকা আঞ্চলিকৰ অন্তৰ্গত আদিবাসী গাঁওসমূহৰ গাঁও প্ৰধানসকলৰ লগতে সমূহ আদিবাসী ৰাইজ উপস্থিত থাকে। উক্ত সভাত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ লগতে জাতিটোৰ মৌলিক অধিকাৰৰ বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। লগতে অহা ২৭ অক্টোবৰত দেওপানী সমষ্টিৰ অন্তৰ্গত শান্তিপুৰৰ নাম্বাৰ চাহ বাগানৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিশাল গণসমাৱেশত সকলো ৰাইজক দলে বলে যোগদান কৰাৰ বাবে আহ্বান জনায়। লক্ষণীয় বিষয় এই যে ইতিমধ্যে কাৰ্বি আলং জিলাত আদিবাসী জনগোষ্ঠীৰ এছাম সুবিধাবাদী দালাল শ্ৰেণীৰ লোকসকলে নতুনকৈ আছা কাৰ্বি আলং জিলা সমিতি গঠন কৰা পৰিলক্ষিত হৈছে। সেইসকল নেতাৰ বিৰুদ্ধে আছাৰ ডকমকা আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে গাঁৱৰ গাঁও প্ৰধানসকলে কঠোৰ ভাষাৰে সমালোচনা কৰি আছা বিভাজন কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নি দিছে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ নেতৃত্বত ডকমকা আঞ্চলিক অন্তৰ্গত পাৰুখোৱা মেডিকেল গেষ্ট হাউচত আমি সদৌ কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থা জিলা সমিতি, ডকমকা আঞ্চলিক সমিতি আৰু ডকমকা আঞ্চলিকৰ সমূহ গাঁওবুঢ়াসকলক লৈ আমি ইয়াত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰোঁ। এই সভাত আমি বিশেষকৈ সিদ্ধান্ত কৰোঁ অহা ২৭ অক্টোবৰ তাৰিখে দেওপানীত যি আমাৰ গণসমাৱেশ, সেই গণসমাৱেশত যাতে আমাৰ গাঁওবুঢ়াকে আদি কৰি ডকমকা আঞ্চলিকৰ প্ৰত্যেক গাঁৱৰ পৰা দলে বলে তাতে যোগদান কৰে আৰু আমাৰ যিখিনি আমাৰ ন্যায্য দাবী আছে সেই দাবীসমূহৰ কাৰণে আমি সকলো একেলগে মাত মাতিম। সেই বিষয়ে আমি গাঁওবুঢ়াসকলক স্পষ্টভাৱে অৱগত কৰোঁ যে সকলোৱে একেলগে দলে বলে ওলাই সেই গণসমাৱেশ সভাত যোগদান কৰিব লাগিব। আমি বৰ্তমান শুনা পাইছোঁ কাৰ্বি আংলং জিলাত আছাৰ দুটা ফেকশ্যন, এটা নতুন গ্ৰুপ এটা গঠন কৰা হৈছে, তাৰ বিষয়ে কিবা ক'ব নেকি আমি ডকমকা আঞ্চলিক হিচাপে? হয়, আমিও সংবাদ মাধ্যমৰ জৰিয়তে আমিও শুনা পাইছোঁ বা অলৰেডি আমি আমাৰ মোবাইলত দেখা পাইছোঁ যে বৰ্তমান 1996 পৰা একেটা আছা কাৰ্বি আংলং জিলাত আছিলে, কিন্তু আজি দুৰ্ভাগ্যৰ কথা যে আমি এই কম দিনত কাৰ্বি আংলং জিলাৰ নতুন ডিষ্ট্ৰিক্ট কমিটি আমি দেখা পাইছোঁ, নতুন ডিষ্ট্ৰিক্ট কমিটি গঠন হৈছে আৰু এই আজিৰ তাৰিখত তেখেতসকলে লাংহিন লেম্পছৰ যি ভৱন আছে তাত শপত গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে ডকমকা আঞ্চলিক সমিতিয়ে এই নতুন আছা যি গঠন হৈছে ইয়াক আমি অবৈধ বুলি ঘোষণা কৰোঁ। কাৰণ জাতীয় সংগঠন অলৰেডি এটা থকা স্বত্তে কোনো কাৰণত জাতিৰ স্বাৰ্থত মাত মাতিবলৈ নতুন সংগঠন নালাগে। বৰ্তমান যিটো সংগঠন আছে বা আগৰ পৰা যিটো সংগঠন আছে সেই সংগঠনে মাত মাতি আছে, যিকোনো সময়ত যিকোনো মুহূৰ্তত আগৰ যি সংগঠন সেই সংগঠনে মাত মাতি আহিছে। গতিকে নতুনকৈ যে আমাক সংগঠন লাগে, আমাৰ জাতিৰ যি সমস্যা আছে সেই সমস্যাসমূহৰ ওপৰত মাত মাতিবলৈ বা জাতিৰ কাৰণে কাম কৰিবলৈ আমাৰ নতুন সংগঠনৰ কোনো প্ৰয়োজন নাই। গতিকে যিসকল নেতাই, যিসকল ব্যক্তিসকলে আজি এই নতুন আছা গঠন কৰিছে তেখেতসকলক আমি ধিক্কাৰ জনাইছোঁ, যাতে তেখেতসকলে এই কাৰ্যৰ পৰা বিৰত থাকক। অনাগত দিনত নহ'লে ইয়াৰ বিৰুদ্ধে আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। আজি এই সভাত আমি সমূহ গাঁওবুঢ়াসকলক লৈ আমি এইটো সিদ্ধান্ত গ্ৰহণ কৰোঁ। কাৰ্বি আংলঙত আছাত জন্ম লগ্নৰে পৰা একেটা আছা আছিল, অনাগত দিনতো একেটাই থাকিব আমি আশা কৰোঁ। আৰু যিসকলে এতিয়া নতুন আছা খুলিছে তেখেতসকলক পুনৰাই আহ্বান জনাম মই, যাতে যিটো আছা তেখেতসকলে গঠন কৰিছে সেই আছা ভংগ কৰি পুনৰ আমি একেলগে সকলোৱে একটা বেনাৰৰ তলত, একটা পতাকাৰ তলত আমি একেলগে থাকি সকলোৱে একে সুৰে একে তালে যাতে জাতিৰ হকে মাত মাতি যাম, তেখেতসকলক মই আহ্বান জনাওঁ আছা ডকমকা আঞ্চলিক সমিতিৰ তৰফৰ পৰা। আৰু কোনো কাৰণত আছা ডকমকা আঞ্চলিক সমিতিয়ে এই নতুন আছাক গ্ৰহণ নকৰে, এতিয়াও নকৰে, অনাগত দিনতো নকৰে। स्पष्ट कथा हमारे हमने डकमका रीजनल कमेटी हुई के बहुत दुख प्रकट करा थी कि कार्बी आंगलोंग में
ये डोकमोका विशेष करके हमने के डोकमोका रीजनल में जे आदमी मन हमने के रास्ता दिखवा रहा है, जे आदमी मन हमने के रीजनल में चुन रहा है, वही व्यक्ति मन वही पढ़ा लिखा बुद्धिजीवित मन गवर्नमेंट टीचर मन उ सब आज हमने के लात मार के गिराई दिले और सब दूसरा संगठन खुले लाए एखन जो ना कि इलेक्शन आवत है सेले इटा हुई गेला माने ईमान के टोटली माने एकदम माने राजनीतिक माने खाउड़िया धंधा ये होड़ो जंत्र के लगा था ये सब हमने के बीच से एकता के सब टूटा खोजा था और उमान ये पैसा के लोभ में उ सब ये इलेक्शन के आगे एखन हमने के जाइत के माझे विभाजन करा था गाँवे गाँवे जाए के गाड़ी देवे कहा था हुआ जाक नहीं लगे हिया आवे लगे कह के कहा और एक एडवोकेट ने मानुष मान हुई के बी रेडी फॉर दैट 25 ऑफ अक्टूबर का एक चैलेंज करा था विमान तो ऐसा आदमी मन के हमने धिक्कार देवे चाहती ऑन बिहाफ ऑफ ऑल आदिवासी स्टूडेंट एसोसिएशन ऑफ असम डोकमोका रीजनल हुई के बहुत दुख से ये बात मान के बोले के लगा थी कि नाम कहले कि सर जोएल सर जुगल निभाई होरो राजू गौड़ ये सब के कितना दुख से कहे के लगा थे सब हमने के पिछले बीतल दिन में है सब हमने के गुरु रहे एडवाइजर रहे लेकिन आज वह जे सिखालक जे दिखवालक रास्ता वह सब आज हमने के लात मार के गिरा के हमने के छोड़ के सब दूसरा कदम उठाई दिला से हेले बहुत दुख से ये सब बात मान के कहे के लगलक ठीक है प्रथमे अपना एन एस धन्यवाद और जी सदৌ অসম আদিবাসী ছাত্ৰ সন্থা আগৰ পৰাই জানো 1996 পৰাই গঠন হৈছে আৰু এতিয়াও আছে আৰু এইটোৱে চলিব আৰু এতিয়া শুনি পাইছোঁ এইটো কথা আমিও প্ৰেছ মিট বিবৃতিৰে শুনি পাইছোঁ যে আৰু এটা কমিটি এটা গঠন হৈছে কিন্তু সিহঁতে আগত ফাউণ্ডাৰৰ নিচিনা কৈ আছিলে ফাউণ্ডাৰ আছোঁ আৰু আমি নেতৃত্ব দি আছিলোঁ কাৰ্বি আংলঙত আৰু সেই যিকেইটা ব্যক্তি আছিলে সেইকেইটা এতিয়া গভৰ্ণমেণ্ট এমপ্লয়াৰ হৈ গ'ল এডভোকেটেড হৈ গ'ল বিভিন্ন ধৰণৰ ঠিকাদাৰ হৈ গ'ল তে আমি ভাবোঁ সেইকেইটা যোগ্য নহয় আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চবেই জানে এটা সংবিধান আছে সংবিধানৰ ওপৰত তাৰ ওপৰত আৰু বেলেগ কাম কৰিব নোৱাৰে আৰু যিকেইটা কৰিছে সেইটো আমি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি গৰিহণা দি আছোঁ कहत हो जे ये दुईटा हमनी के नालागे हमनी एक टाइम में रहबो और उ सब जल्दी हमनी के यहाँ घुर आइले हमनी दिए से हमनी के उ सब के हमनी ए संवाद माध्यम दिगे से हमनी के अनुरोध जाना हमनी के जितना काम उठाए शोषण होई के मैं कहत हूँ निश्चय हम सुनी पाले जी आज सोशल मीडिया के द्वारा में ये लांघिन इलाका में एक आरो आशा कमेटी गठन करा है निजे आदिवासी के ऊपर ये दुर्भाग्यजनक खबर और ये हम सब डोकमोका रीजनल हुए और आस्था गाँव बुढ़ा एसोसिएशन हिसाब से वही धिक्कार जनावत है ये कोनो पद्धति शिकारमूलक নহয় और पूरा जेहेतु आशा हमारे कार्बी आंगलम के हमारे आदिवासी के राजहाड़ है वहीटाई हमार लगे नतून कोनो पद्धति शिकार नहीं ये हमार दाबी है कब बुढ़ा एसोसिएशन हिसाब अनंत कुमार गुरुर रिपोर्ट एडी एक्सप्रेस।